ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ঘৰত আছোঁ। পৰিবলৈ লৈছিলোঁ মই। কালি মই চুলিটো অকণমান ঠিক কৰি আহিলোগৈ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্টত। মই ঘৰত আছোঁ। মই ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাম, চাই থাকক। কালি ৰাস চাই আহিবলৈ গৈছিলোঁ, তাৰে অলপ ক্লিপ আপোনালোকক ইয়াতে দি দিম, চাই থাকিব আপোনালোকে। এয়া আমাৰ দেউতাই মায়ে কৰি থোৱা শাক পাচলি। না বুলি কথা কৈছে। হাই, এইটো আমাৰ ফিচাৰী, এয়া পথাৰ। বেলিটো ডুব যাওঁ যাওঁ হৈছে আৰু এইজনী মুকু। আৰু এইটো আমাৰ বৰ্তাহঁতৰ ঘৰ, এইটো পুখুৰী, এইফালে ধান। তাইও ভিডিঅ' বনাই আছে জংঘলী চুলিৰ সৈতে। এয়া পৰিৱেশটো কিমান ভাল লাগিছে আপোনালোকে চাওকচোন বাৰু। কাইলৈ মই যামগৈ ঘৰলৈ, মানে গোলাঘাটলৈ। মানুহজনৰ লগতে আহিছিলোঁ ইয়ালৈ। ৰাস বুলি মই সোমবাৰে আহিলোঁ। ধেন ধেন মামায়েকৰ ঘৰলৈ আহি বহুত উৎপতীয়া হৈ গ'ল। ফকতীয়া মানুহ। তাই খাইছে কি জানো, গম পোৱা নাই। আপোনালোকে দেখিছে চাগে, বহুত আছে হাঁহ। মায়ে পুহিছে। বেলি ডুবো ডুবো ইচাৰা নুবুজো, তোমাৰ কাষতে বিচনী মৰো। আদু আদি আজি শনিবাৰ, মই ঘৰলৈ যামগৈ, মানে গোলাঘাটলৈ। তাকে আপোনালোকক কৈ দিওঁ বুলি ভাবিলোঁ। ভাত পানী খাই যামগৈ আৰু। আমাৰ দেহা মানুহটো আজি যাবগে, সেইকাৰণে দিয়া হাতটো দিয়া। ঘূৰি দিন মইনা ৰাতি হ'ব, মই ঘূৰি দিন মইনা ৰাতি হ'ব। মইনা আমাৰ মৰমবোৰ সলনি নহ'ব। মইনাই দুদিন কৰি মইনা বছৰে হ'ব। মইনা আমাৰ মৰমবোৰ পুৰণি নহ'ব। পালোহি আৰু আজিৰ ব্লগটো ইমানতে সামৰি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।